পানীত গৈ আছো মই ডুবি ডুবি পেলাই কেমেৰা কৰি আছো চাওক পুৰা মোটামুটি বইল হৈছে আৰু গাইস ক্ৰিকেট খানা হৈছে আমি মেগী মাংস আৰু এইপিনে কেৰাহী আজি পুৰা একদম হাবি বনত পুৰা খানা খাম আমি লক্ষ্য আছে আগত আৰু পিছপিনে আহি আছে মোৰ লগৰ কেইজনমান গোটেইবিলাক মিলি পেলাই আজি খানা খাম পুৰা আৰু ৱাটাৰফলত গৈ আছো গাড়ি খানা খাম কি লক্ষ্য de toda parte de Puerto Rico. Esta bomba yo la dedico a toda mi gente de Puerto Rico, a la familia Fontanet, allá en Cupe Alto y Lo Mejía en Vega Baja. ¡Que gocen! ¡Sí! Bomba, bomba, para siempre. Bomba, bomba. পুৰা ঠাণ্ডা ফিল এটা আহি আছে লাহেকে পাম আৰু ৱাটাৰফলটো এইখিনি গাইজ মানে পাহাৰ পুৰা ধুনীয়া পুৰা ধামাকা ৰাস্তা ফুল হৈ গ'লে সমীৰণ ক'লে ৰাস্তা ফুল হৈ গ'লে পাওঁছি নেকি হে ক'লে হৈছ হ'ব যা সোনকালে দে হাই হেল্ল' হা ভৃগু বাকী দে কি কম আর কি রোড ভাই পাতে গিছে নেকি আৰু গা ধোৱাৰ পিছতে মজা লাগিব এইখিনি মজা লাগিব একদম জাগা আছে ধুনীয়াকে আমি ইয়াতে ধুনীয়াকে প্ৰথমতে বনাম ঠিক আছে কেৰাহী চাই লৈছো ধুনীয়াকে ইয়াত বঢ়িয়াকে বনাই মেলি পেলাই আমি গা ধুম ধুনীয়াকে ঠিক আছে তো গতিকে তামাম এনজয় হ'ব যেনে কি ক'বা মই আগত গা ধুম মজা গাহৰি নে কি লেখ গাহৰি এই সৰিয়া আৰু চাবলা গাইছ কি পুৰা ফূৰ্তি কৰি আছে ইয়াতে আৰু লাহেকে আমি অকণমান পিছত ইয়াতে ফূৰ্তি কৰিম ধুনীয়াকে আগতে বঢ়িয়াকে মাংস জাগা বনাই লওঁ তাৰপিছত আৰু বলক গাইছ এতিয়া ধুনীয়াকৈ অকণমান মাংসখন বনাওঁ তাৰপিছত অকণমান পিছত বঢ়িয়াকৈ গা ধুব আহিম বঢ়িয়াকৈ বঢ়িয়া ফাইনেলি আমাৰ লক্ষ্য আৰু সমীৰণে পুৰা জ্বলাই দিছে একদম পুৰা জুই আৰু এইপিনে গাহৰি মাংস কেনে বঢ়িয়া পুৰা জুই জ্বলি গৈছে দেই এইবাৰ ধুনীয়া চাবি দেই গোটেই জংঘল জ্বলি যাব চাবি জ্বলি যাব জংঘল জ্বলি যাব গাহৰি বইল হৈ গ'ল পুৰা মজা লেখা পুৰা মোটামুটি বইল হৈছে আৰু এইপিনে ক চা কি আনিলি এতিয়া কলপাত নেকি কলপাত আহিছে কি চলি আছে এইফালে পিঁয়াজ কাটি আছো বঢ়িয়া ডাঙৰকে কাট কি সৰুকে কাটি আছো তই এই ডাঙৰকে কাটছো দেখা বঢ়িয়া যোনে যি খাই গাইছে এটা কঁঠালো আছে ধুনীয়াকে একদম পুৰা লোকেল কঁঠাল এইটো হ'ল বইল গাহৰি এইপিনে আছে বিলাহী আৰু এতিয়া ধুনীয়াকে মাষ্টাৰ্ড অইল দিম তেল ভাজি আছো ধুনীয়াকে আৰু অকণমান পিছত মাংসটো ঢালি দিম আৰু এইবিলাক জেগাত গাই সঁচা কৈছোঁ বনোৱাৰ এটা মজাই বেলেগ সঁচাই মানে ঘৰতকৈ অলপ বেলেগ মজা হয় পুৰা নেচাৰৰ মাজত নিমখ দি দিম বাছ হৈ যাব বঢ়িয়া বেছি হ'ব নেকি নিমখ আৰু এইবিলাক দেখিছেনে ৰঙাবিলাক গোটেই মানে বিলাহী মজা গ্ৰেভি হৈছে একদম মাই গড খাই মজা লাগিব কিন্তু সঁচাই এতিয়া অকণমান আৰু ভাজিম তাৰপিছত হৈ যাব আৰু অৱস্থা একদম বেয়া সঁচাই কিন্তু আজি খুৱাব লাগিব কাৰণ এইটো মোৰ দায়িত্ব 3K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তো গতিকে এটা পাৰ্টি দিম বুলি কৈছোঁ ন তো গতিকে মই নিজে বনাই কিনে খুৱাই আছোঁ এবাৰ পেকেটবিলাক ভালকৈ এটা চেট কৰি থৈ দিম পেকেট নেপেলাবি দেই বঢ়িয়া মেগী আৰু আজি মেগী আৰু গাহৰি প্ৰথমবাৰ লাইফত গাইছ হৈছে মেগী আৰু গাহৰি জীৱনত আজিলৈকে খাই পোৱা নাই যে প্ৰথমবাৰ খাম বাবা কি আৰু এইকেইটা কি বুঢ়া দিছে দুটা মানে এইকেইটা ক'ব দিগদাৰ হয় না হ'ব দে বিলাহী পুৰা আৰু গাহৰি মাংস মজা খাম আজি পুৰা দবাই খাম আৰু আমাৰ এইপিনে খানা ৰেডি গাইজ দেখিছে পুৰা ইয়াতে আছে ভালকৈ এইটো আছে অমিতা আৰু এইটো হ'ল বিলাহী পুৰা ধুনীয়াকৈ আৰু এইটো লৈছোঁ আমি নেমু টেঙা আৰু এইটো হ'ল গাহৰি এইপিনে আছে তিয়ঁহ আৰু মেগী গাইজ মেগী মজা আৰু বাকীবিলাক পুৰা খোৱাত ব্যস্ত বোকাও তাক খাই আছে আপোনালোকে বেয়া নাপাব দেই মই খাই লওঁ ধুনীয়াকৈ
আৰু দেখিছেনে গাইজ পিছপিনে মোৰ পুৰা একদম ৱাটাৰফল ধুনীয়া আৰু এটা কথা কৈছোঁ গাইজ আপোনালোকে এনেকুৱা ধৰণৰ জেগাত মেগী খাওক মাংস খাওক ফূৰ্তি কৰক বাট কেতিয়াও আপোনালোকে মাদক দ্ৰব্য সেৱন নকৰিব সঁচা কৈছোঁ আমি একেবাৰে কমপ্লিটলি সেই বস্তুটো আমি এভইড কৰোঁ এটা টাইক ল না এটা ল না না পাগলাটো দেখিব পাইছে গাইজ মজা লাগি আছে এই মাংস পাণ্ডৱটো চাওক আধা পানী আধা মাংস খাই মুখখন চাওকচোন পানীত গৈছো মাই গড মজা মজা ফিলিংস মজা আৰু পলিথিনটো মই ধুনীয়াকৈ পকেটত ভৰাই লৈছোঁ ঠিক আছে কেমেৰামেন মই ডুবি ডুবি পেলাই কেমেৰা কৰি আছোঁ চাওক কিমান কষ্ট আপুনি ফিল কৰক যদি এনেকুৱা ধৰণৰ নেচাৰৰ মাজত যদি আপোনালোকে এনেকৈ অমিতা খাই থাকে কেনেকুৱা মজা লাগিব মাই গড এক পিচ আৰু সঁচাই কৈছে একদম গাটো পুৰা শীতল পৰি গ'ল সঁচাই আৰু মজা মানে এৰি যাব মন যায় তথাপি যাবতো লাগিব আৰু উপায় নাই যিহেতু গধূলি হওঁ অৱস্থা তো গতিকে গাইজ ভিডিঅ'টো ভাবিছোঁ ইয়াতে এণ্ড কৰোঁ কেনেকুৱা পালে গাইজ ভিডিঅ'টো জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ফ'ল' কৰিব বিচাৰে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিব নহ'লে গাইজ কিছুমান খুলিব লগ পাম অন্য এটা ফ্ৰেছ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে ষ্টে হেপী ষ্টে ফিট গাইজ আৰু 3K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হোৱাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ আপোনালোকৰ ছাপৰ্টৰ কাৰণে আপোনালোকৰ মৰমৰ কাৰণে আচলতে 3K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল আৰু আপোনালোকৰ যদি হেল্প নাথাকিলে আপোনালোকৰ যদি মৰম নাথাকিলে এই যিটো মানে এটা মাইলষ্ট'ন সেই মাইলষ্ট'নটো মই কেতিয়াও কমপ্লিট কৰিব নোৱাৰিলোঁ তো গতিকে থেংক ইউ ভেৰি মাছ ইটছ এণ্ড এভৰি ওৱান থেংক ইউ ভেৰি মাছ আৰু আপোনালোক যিহেতু প্ৰত্যেকজনকে এটা পাৰ্টি দিয়াটো ইম্পচিবল তো সেইটো কাৰণে এটা ধুনীয়াকৈ এটা সুন্দৰ ব্লগ বনাই পেলাই আপোনালোকক এটা গিফ্ট কৰিলোঁ বাই বাই